তো গুড ইভিনিং গাইজ, ডিএ লাৰ্ণিং পইণ্টলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। যিহেতুকে মাজতে আমি বহুদিন ভিডিঅ' দিব পৰা নাই, অলপ প্ৰব্লেম হৈ আছিলে। তো এতিয়াৰ পৰা আকৌ ৰেগুলাৰলি আপোনালোকে ভিডিঅ' পাই থাকিব। আৰু আজি আমি ক্লাছ 9ৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথম লেচনটোৰ অলপ চমুকৈ আলোচনা কৰিম। তাৰে পৰা আমি 5টা কুৱেশ্যন কালেক্ট কৰিছোঁ, সেইকেইটা ক্ৰমে আমি আলোচনা কৰি যাম। ইয়াৰে প্ৰথম কুৱেশ্যনটো হ'ল আমাৰ শাসক আৰু জনসাধাৰণৰ মাজৰ যোগসূত্ৰক কোৱা হয়। অপশ্যন আছে 4টা। অপশ্যন এ ৰাজনৈতিক দল, অপশ্যন বি গণতন্ত্ৰ, অপশ্যন চি ৰাজতন্ত্ৰ, অপশ্যন ডি চৰকাৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো আহিব আমাৰ অপশ্যন এ ৰাজনৈতিক দল। তো আমাৰ ছেকেণ্ড কুৱেশ্যনটো হ'ল এতিয়া গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত একোটা ৰাজনৈতিক দলৰ বাবে অত্যন্ত প্ৰয়োজনীয় বৈশিষ্ট্য হৈছে অপশ্যন এ সংগঠন, অপশ্যন বি নীতি আদৰ্শ, অপশ্যন চি ক্ষমতা দখলৰ বাবে আকাংক্ষা আৰু অপশ্যন ডি আছে আটাইকেইটা। তো আমাৰ শুদ্ধ উত্তৰটো হ'ব আটাইকেইটা, কাৰণ ৰাজনৈতিক দলৰ বাবে অত্যন্ত প্ৰয়োজনীয় বৈশিষ্ট্য হ'ল 4টা: সংগঠন, নীতি আদৰ্শ আৰু আঁচনি, 3 নম্বৰ ক্ষমতা দখলৰ বাবে আকাংক্ষা আৰু 4 নম্বৰ হ'ল আমাৰ জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। এই 4টা থাকিব লাগিব। তো ইয়াৰে শুদ্ধ উত্তৰটো আমাৰ আহি যাব কি, যিহেতুকে ইয়াতে 3টা অপশ্যন আছে আৰু লাষ্ট অপশ্যনটোত কোৱা হৈছে যে আটাইকেইটা। তো উত্তৰটো হ'ব আমাৰ আটাইকেইটা। তো এতিয়া আমি লাহেকৈ 3 নম্বৰ কুৱেশ্যনলৈকে আগবাঢ়িম। 3 নম্বৰত কোৱা হৈছে ভাৰতৰ প্ৰথমটো আঞ্চলিক দলটোৰ নাম কি? তো অপশ্যন দিয়া আছে 4টা: দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম, অসম গণ পৰিষদ, নেশ্যনেল কনফাৰেন্স, IDMK। ইয়াৰে শুদ্ধ উত্তৰটো আহিব অপশ্যন এ দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম। তো এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 4। হিন্দু মহাসভা কিমান চনত গঠিত হৈছিলে? অপশ্যন এ আছে 1716, অপশ্যন বি 1816, অপশ্যন চি 1916, অপশ্যন ডি 1924। তো ইয়াৰে শুদ্ধ আনচাৰটো আহিব আমাৰ অপশ্যন চি 1916 চনত। আৰু এটা কথা মনত ৰাখিব, হিন্দু মহাসভা আমাৰ তৃতীয়টো ৰাজনৈতিক দল। তো এতিয়া শেষৰটো কুৱেশ্যন আলোচনা কৰিম। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হ'ল ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটোৰ নাম কি? অপশ্যন এত আছে সৰ্বভাৰতীয় মুছলিম লীগ, বি স্বৰাজ পাৰ্টি, চি হিন্দু মহাসভা আৰু ডি আছে ভাৰতীয় জনতা পাৰ্টি। তো ইয়াৰে শুদ্ধ উত্তৰটো আহিব আমাৰ স্বৰাজ পাৰ্টি। আমাৰ 4 নম্বৰ যোনটো দল আছিলে সেইটো আছিলে স্বৰাজ পাৰ্টি। তো আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ।